Good morning, Good sir. morning, my dear student. সুপ্ৰভাত মহাশয়। বাহ, ই দেখোন অসমীয়াতহে কয়। বাৰু ঠিকেই আছে দে, আমি অসমীয়া ভাষাটো এনেকৈ ব্যৱহাৰ কৰিব লাগিব, হয়নে? তেতিয়াহে আমাৰ ভাষাটো মান থাকিব, হয়নে নহয় বাৰু? Yes, sir. আমি অসমীয়া ৱৰ্ডবিলাক স্পষ্টকৈ উচ্চাৰণ কৰিবলৈ শিকিব লাগে। হ'ব তই বৰ অসমীয়া ওলাব নালাগে, মাজত 20টামান ইংৰাজী শব্দ কৈ পিনে। হয় মহোদয়, আমি আমাৰ অসমীয়া ভাষাটো কওঁতে মনত ৰখা উচিত যে বাক্যৰ মাজে মাজে ইংৰাজী শব্দ ব্যৱহাৰ কৰাতকৈ অসমীয়া শব্দ ব্যৱহাৰ কৰিব লাগে, যিহেতু আমাৰ ভাষাটো এটা শুৱলা আৰু চহকী ভাষা। একেবাৰে সঁচা কথা। আমি সকলোৱে অসমীয়া ভাষাটোত গুৰুত্ব দিব লাগে। বাৰু কচোন আজি কি আলোচনা কৰিম? ছাৰ, আজি আমি ৰামায়ণৰ কাহিনী শুনিম। ভাল হ'ব মহোদয়, আজি আমাক সপ্তকাণ্ড ৰামায়ণৰ বিষয়ে কওক। ভাল কথা। আজি তেতিয়াহ'লে আমি ৰামায়ণৰ বিষয়ে আলোচনা কৰিম। বাৰু প্ৰথমে তহঁতি কচোন, ৰামায়ণনো কোনে ৰচনা কৰিছিল? জানো ছাৰ, মহাকবি বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল। সুন্দৰ। ৰামায়ণ মুঠ কেইটা কাণ্ডত ৰচিত জাননে তহঁতি? জানো ছাৰ, 7টা। হয় মহোদয়, সেইকাৰণে ৰামায়ণক সপ্তকাণ্ড ৰামায়ণ বুলিও কোৱা হয়। সুন্দৰ। ৰামায়ণ মুঠ 7টা কাণ্ডত ৰচিত। সেইকেইটা হৈছে আদিকাণ্ড, অযোধ্যাকাণ্ড, লংকাকাণ্ড, অৰণ্যকাণ্ড, কিষ্কিন্ধাকাণ্ড, উত্তৰাকাণ্ড আৰু সুন্দৰাকাণ্ড। আজি আমি ৰামায়ণৰ ৰচনাৰ আঁৰৰ মূল কাহিনীৰ বিষয়ে আলোচনা কৰিম, হ'বনে? অ'কে ছাৰ। সত্য যুগৰ কথা। এদিন দেৱৰ্ষি নাৰদে ভগৱান বিষ্ণু দৰ্শনৰ বাবে বৈকুণ্ঠ ধামলৈ গতি কৰিলে আৰু গৈ দেখিলে যে ৰাজসিংহাসনত বিষ্ণু নাই। ভগৱান বিষ্ণু সলনি আন এজন পুৰুষ এগৰাকী নাৰীৰ সৈতে বহি আছে আৰু কাষতে 3জন সুঠাম চেহেৰাৰ পুৰুষ থিয় হৈ আছে। আচৰিত ছাৰ, ৰাজসিংহাসনত ভগৱান বিষ্ণুহে থাকিব লাগিছিল। এই পুৰুষজন আকৌ ক'ৰ পৰা আহিলে? তাকে কৈ আছো। তই যিদৰে আচৰিত হৈছ, সেইদৰে দেৱৰ্ষি নাৰদো আচৰিত হ'ল। তেওঁ ঘটনা একো আঁত ধৰিব নোৱাৰি তেওঁ মহাদেৱ শিৱৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। মহাদেৱ শিৱৰ ওচৰলৈ যোৱাৰ আগতে তেওঁ ব্ৰহ্মাক লগ ধৰিলে আৰু ব্ৰহ্মা আৰু নাৰদ দুয়ো ভগৱান শিৱৰ ওচৰ পালেগৈ। শিৱই দুয়োকে একেলগে দেখি আচৰিত হৈ সুধিলে যে দুয়োজন একেলগে আহিছে আজি, ব্ৰহ্মা আৰু নাৰদ, তোমালোকৰ উদ্দেশ্য কি? ক'ৰবাত কিবা ঘটিল নেকি ঘটনা? তেতিয়া নাৰদে শিৱক গোটেই ঘটনাটো ক'লে। গোটেই ঘটনাটো কোৱাৰ পিছত এটা মিচিকে হাঁহি মাৰি মহাদেৱে ক'লে যে দেৱৰ্ষি, তুমি আজি যি দেখিলা বৈকুণ্ঠ ধামত তুমি যি দেখিলা, সেই ৰূপেৰে 60,000 বছৰ পাছত মৰ্ত্যত ভগৱান ৰাম ৰূপে বিষ্ণুৱে দশৰথৰ পুত্ৰ হৈ জন্ম লাভ কৰিব। আৰু সেই সময়ত দুৰ্দান্ত ৰাক্ষস ৰাৱণৰ জন্ম হ'ব। সেই ৰাক্ষস ৰাৱণক বধ কৰিবৰ কাৰণেই ৰামৰ জন্ম হ'ব আৰু কলিযুগত মনুষ্যই ৰাম নাম জপ কৰি পাপৰ পৰা পৰিত্ৰাণ পাব পাৰিব। ছাৰ, ৰাজসিংহাসনত মানে ৰাম, শত্ৰুঘ্ন, লক্ষ্মণ আৰু ভৰত সীতাৰ সৈতে আছিল। হয়, তই ঠিকেই কৈছ। সেই সময়ত ভগৱান বিষ্ণুৱে চতুৰ্ভুজ ৰূপত বিলীন হৈ আছিল। সেয়াই আছিল ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন আৰু সীতা। মহাদেৱৰ কথা মতে ব্ৰহ্মা আৰু নাৰদে প্ৰমাণ চাবৰ কাৰণে সন্যাসী ৰূপ ধাৰণ কৰি মৰ্ত্যলৈ বুলি গমন কৰিলে। আনদিনাৰ দৰে ৰত্নাকৰেও নিজৰ পথত ডকাইত কৰিবৰ কাৰণে ৰৈ থাকিল। দিনৰ দিনটো অপেক্ষাৰ মূৰত কাকো নাপাই অৱশেষত সন্যাসী দুজনকে আগভেটি ধৰি প্ৰহাৰ কৰিবৰ কাৰণে উদ্যত হ'ল। তেওঁ হাত দাঙোতেই তেওঁৰ হাতৰ পৰা তেওঁৰ অস্ত্ৰ এৰ নোখোৱা হলত তেওঁ কাবু কাকতি কৰি হাত মোকলাই দিবৰ কাৰণে ব্ৰহ্মা আৰু নাৰদক কাবু কৰিলে।
তেতিয়া ব্ৰহ্মাই ক'লে যে তোমাৰ হাত মোকলাই দিওঁ আৰু তুমি আমাক মাৰিবা, আমি কি মূৰ্খ? তেতিয়া ৰত্নাকৰে ভগৱানৰ শপত খাই ক'লে যে মই তোমালোকক একো নকৰোঁ, তুমি মোক হাত মোকলাই দিয়া। তেতিয়া ব্ৰহ্মাই এটা মিচিকা হাঁহি মাৰি ক'লে যে তুমি কৰোঁ বুলি ক'লেও একো কৰিব নোৱাৰা, কিন্তু তুমি এই যি পাপ অৰ্জন কৰিছা তাৰ পাপৰ ফল তুমি এদিন নহয় এদিন ভুগিবই লাগিব। তেতিয়া ৰত্নাকৰে ক'লে পাপ? কি পাপ? আৰু মই যদিও পাপ অৰ্জন কৰিছোঁ তেতিয়াহ'লে এই পাপটো মই অকলে ভুগিব নালাগে, মোৰ পত্নী, মোৰ মাতৃ, মোৰ দেউতা, মোৰ ল'ৰা ছোৱালী সকলোৱে ভুগিব, কাৰণ তেওঁলোকেওতো এই পাপৰ অৰ্জন তেওঁলোকেওতো খাইছে। তেতিয়া ব্ৰহ্মাই ক'লে যে তুমি এইটো ভুল ভাবিছা, এইটো কেতিয়াও সম্ভৱ নহয়, তুমি যি পাপ অৰ্জন কৰিছা তুমি অকলেই ভুগিব লাগিব, ইয়াৰ ভাগ কোনেও নলয়। তেতিয়া ৰত্নাকৰে ক'লে যে কিয় নল'ব? ব্ৰহ্মাই ক'লে যদি লয় নলয় তুমি সুধি আহাগৈ, তুমি ঘৰত যোৱা, তুমি সুধি আহাগৈ। তেতিয়া ৰত্নাকৰে ক'লে মোক কি তোমালোকে অকৰা পাতিছা? তোমালোকক মই ঘৰলৈ সুধিবলৈ গুচি যাওঁ আৰু তোমালোকে ইয়াৰ পৰা পলাবা। তেতিয়া ব্ৰহ্মাই আৰু নাৰদে ক'লে যে আমি ভগৱানৰ শপত খাই কৈছোঁ, তুমি যেতিয়ালৈকে ঘূৰি নাহা তেতিয়ালৈকে আমি ইয়াৰ পৰা নাযাওঁ, তুমি গৈ সুধি আহাগৈ। তেতিয়া ৰত্নাকৰে ক'লে যে মোৰ হাতখন প্ৰথমে মুকলি কৰি দিয়া, মই ঘৰত গৈ সুধি আহোঁগৈ। তেতিয়া ব্ৰহ্মাই তেওঁৰ হাতখন মুকলি কৰি দিলে আৰু ৰত্নাকৰ ঘৰলৈ গুচি গ'ল। ঘৰত গুচি গৈ ঘৰত সুধিলেগৈ সকলোকে। প্ৰথমত দেউতাকক সুধিলে, দেউতা তুমি মোৰ পাপৰ ফল ভাগ ল'বা নে নলোৱা, পাপৰ ভাগ ল'বা নে নোলোৱা? তেতিয়া তেওঁ দেউতাকে ক'লে যে মই তোমাৰ পাপৰ ভাগ কিয় ল'ম? আৰু তুমিওতো খাইছা, মই যি কাম কৰি অৰ্জন কৰিছোঁ, যি পাপ কৰি অৰ্জন কৰিছোঁ, পাপৰ তো তুমিও তাৰ ফলৰ অৰ্জন খাইছা, তেতিয়াহ'লে তুমিও ভাগ ল'ব লাগিব। তেতিয়া দেউতাকে ক'লে যে তুমি যেনেকৈ অৰ্জন কৰা, কি নকৰা সেইটো আমাৰ কোনো দৰকাৰ নাই, তোমাৰ এতিয়া দায়িত্ব আমাক পোহপাল দিয়া, আমাক খুওৱা দায়িত্ব তোমাৰ, তুমি যি কৰি নোখোৱা সেইটো তোমাৰ কথা, কিন্তু তোমাৰ পাপৰ ফল আমি ল'বলৈ নাই, আমি ল'ব নোৱাৰোঁ। তেওঁ দেউতাকৰ ওচৰৰ পৰা মাকৰ ওচৰলৈ গ'ল, মাকেও সেই একেই কথা ক'লে। পত্নীৰ ওচৰলৈ গ'ল, পত্নীও সেই একেই ক'লে, তুমি মোক বিয়া কৰাইছা, তুমি মোক কেনেকৈ খোৱা সেইটো তোমাৰ দায়িত্ব, তুমি পাপ কৰি খুৱাইছা যেতিয়া তুমি পাপ অকলে ভুগিব লাগিব, আমি তাৰ ভাগ ল'ব নোৱাৰোঁ। তেতিয়া তেওঁ অকণমান দূষিত হৈ পিনে ব্ৰহ্মা আৰু নাৰদৰ ওচৰলৈ গুচি আহিলে। তেতিয়া ক'লেহি যে হয়, তেওঁলোকে কোনো মোৰ পাপৰ ভাগ নলয়, এতিয়া মই কি কৰা উচিত? তেতিয়া ব্ৰহ্মাই হাঁহি মাৰি ক'লে যে এয়া এতিয়া গম পালা নহয়, তোমাৰ পাপৰ ভাগ কোনেও নলয়। মহোদয়, ৰত্নাকৰ এজন বহুত ডাঙৰ দস্যু আছিল বুলি শুনিছোঁ, আৰু ৰত্নাকৰে পিছলৈ বাল্মীকি নামেৰে খ্যাতি লাভ কৰিছিল, হয়নে বাৰু? হয়, ৰত্নাকৰ এজন বহুত ডাঙৰ দস্যু আছিল, আৰু দস্যু ৰত্নাকৰ পৰা কেনেকৈনো বাল্মীকি হ'ল তাৰ কথা আমি পিছৰ খণ্ডত আলোচনা কৰিম। এতিয়ালৈ হ'ব। শুনি ভাল লাগিল ছাৰ। আৰু ৰাইজসকল, আমাৰ ছাৰৰ যদি কিবা ভুল হৈছে আপোনালোকে শুধৰাই দিব দেই।